স্বৰ্ণকইনা হিমা দাসলৈ অসম চৰকাৰ তৰফৰ পৰা বিপুল আদৰণি CEM ৰংহাঙেও আদৰ সম্ভাষণ কৰিব চলেৰে আন্তঃৰাষ্ট্ৰীয় খেলৰ ময়দানত দৌৰি সুনাম কঢ়িওৱা পখিলালৈও অভিনন্দন CEMৰ থেছো আজোৰত উদযাপন আন্তৰ্জাতিক সাক্ষৰতা দিৱস আৰু বিশ্ব বৰেণ্য শিল্পী ডক্টৰ ভূপেন্দ্ৰ হাজৰিকাৰ ৯২তম জন্ম দিৱস অনুষ্ঠানত কেইবাগৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক জনাই আনুষ্ঠানিক সম্বৰ্ধনা শিশুসকলৰ প্ৰাথমিক শিক্ষা ভৱিষ্যত অন্ধকাৰৰ দিশে গতি মেৰী থানছেৰ প্ৰাথমিক বিদ্যালয়ত দীৰ্ঘদিন ধৰি শিক্ষক উপস্থিত নথকাৰ অভিযোগ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্জয়তা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলে স্বৰ্ণকইনা হিমা দাসলৈ অসম চৰকাৰৰ তৰফৰ পৰা বিপুল আদৰণি শ্ৰীমন্ত কলাক্ষেত্ৰত আয়োজন কৰা এক বৰ্ণাঢ্য অনুষ্ঠানৰ যোগে বিশ্বখ্যাত দৌৰ কন্যা হিমালৈ অসম চৰকাৰে 1 কোটি 60 লাখ টকাৰ চেক প্ৰদান কৰি চৰকাৰীভাৱে সন্মান জনায় এই আদৰণি অনুষ্ঠানত উপস্থিত থাকি কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কাৰ্বি চলেৰে আদৰণি জনাই খেলুৱৈগৰাকীক আৰু মালয়েছিয়া পেনাঙত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ গেমছত 5000 মিটাৰ দৌৰত ভাগ লৈ দেশ তথা ৰাজ্য আৰু কাৰ্বি আংলঙলৈ সুৰাম কঢ়িয়াই অনা ডিফুৰ পখিলা ইংটিপিলৈ উষ্ম অভিনন্দন জনাই ৰংহাঙে অসমৰ ক্ৰীড়া জগতত সম্প্ৰতি মহিলা খেলুৱৈৰ তাৰকাসকলৰ যেন উজ্জ্বলি উঠা সময় নগাঁৱৰ হিমা দাসে বিশ্বৰ ক্ৰীড়াংগনত দৌৰি দেশ তথা ৰাজ্যলৈ সুনাম আৰু গৌৰৱ কঢ়িয়াই অনাৰ পিছতেই আন্তঃৰাষ্ট্ৰীয় এছিয়ান পেচিফিক মাষ্টাৰ গেমছত 5000 মিটাৰ দৌৰত ভাগ লৈ দেশ তথা ৰাজ্য বিশেষকৈ কাৰ্বি আংলঙলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ডিফুৰ পখিলা ইংটিপিয়ে মালয়েছিয়া পেনাঙত আন্তঃৰাষ্ট্ৰীয় ময়দান য'ত 33খন বিভিন্ন দেশৰ খেলুৱৈ ভাগ লৈছে ভীষণ প্ৰতিযোগিতাৰ মাজত পখিলাই দৌৰি দেশবাসীলৈ আজৰি আনিলে ব্ৰঞ্জৰ পদক কাৰ্বি পাহাৰৰ দৌৰাণী পখিলাৰ এই বিজয়ত সমগ্ৰ জিলাবাসীৰ হৈ আন্তৰিক অভিনন্দন যাচিলে মুখ্য কাৰ্যবাহী সদস্যই মংগল ইংঘে ৰিপৰ্ট কাট নিউজ আন্তৰ্জাতিক সাক্ষৰতা দিৱস আৰু বিশ্ব বৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ ৯২তম জন্ম দিৱস উপলক্ষে লামডিং ৰোডৰ সমীপৰ থেছো আজোৰ খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় লামডিং ৰোড ইউথ কমিটিৰ উদ্যোগত অনুষ্ঠিত 5 কিলো থেছো আজোৰত 8 ছেপ্টেম্বৰৰ দিনা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় আন্তৰ্জাতিক সাক্ষৰতা দিৱস একে অনুষ্ঠানতে উদযাপন কৰা হয় বিশ্ব বৰেণ্য সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ৯২তম জন্ম দিৱস বিশ্ব বৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যপন তথা বন্তি প্ৰজ্বলনে দিনৰ ৰাজহুৱা সভাখন আৰম্ভ হয় লামডিং ৰোড ইউথ কমিটিৰ সভাপতি বিষ্ণু টিছই পৌৰোহিত্য কৰা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন তেৰণ এবাৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকত ভালদৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক একোখনকৈ পোহৰ ফুলৰ থোপা আৰু একোটাকৈ প্ৰশস্তি পত্ৰৰে আনুষ্ঠানিক সম্বৰ্ধনা জনায় সভাত ভাৰতীয় সেনাৰ গাৰুৱা ৰেজিমেণ্টৰ বিষয়াসকলেও অনুষ্ঠানত উপস্থিত থাকি আজি আনুষ্ঠানিকভাৱে সম্বৰ্ধিত শিক্ষাৰ্থীসকলৰ সৈতে চাচিনাকি হয় আৰু শিক্ষাৰ্থীসকলৰ নামত তেওঁলোকৰ ফালৰ পৰাও এককালীন অৰ্থ সাহায্য লামডিং ৰোড ইউথ কমিটিৰ সম্বৰ্ধনা জনায় উল্লেখ্য অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ এগৰাকী মেধাৱী ছাত্ৰ এলপিউছ হানছেক বিশেষভাৱে কাৰ্যবাহী সদস্য ৰতন তেৰণৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় সভাত থেছো আজোৰৰ প্ৰায় সহস্ৰাধিক ৰাইজৰ উপস্থিত থাকে পশ্চিম কাৰ্বি আংলঙৰ দুৱাৰ আমলা পৰিষদীয় সমষ্টিৰ এখন প্ৰাথমিক বিদ্যালয় আছে ছাত্ৰ কিন্তু নাই শিক্ষক এনেদৰে চলি আছে জিলাখনৰ শিশুসকলৰ প্ৰাথমিক শিক্ষা ভৱিষ্যত গঢ়া শিক্ষানুষ্ঠান আপুনি জানিলে আচৰিত হ'ব শিক্ষকৰ অবিহনেও চৰকাৰী কাগজত চলি থাকে বিদ্যালয় এনে আজব বিদ্যালয় ক'ত আছে চাহ আহক আমাৰ এই ৰিপৰ্ট হয় কণ কণ ল'ৰা ছোৱালীক অন্ধকাৰৰ দিশে লৈ যোৱা এই ধৰণৰ বিদ্যালয় আছে পশ্চিম কাৰ্বি আংলঙৰ দুৱাৰ আমলা পৰিষদ সমষ্টিত
কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ অধীনত অঞ্চলটোৰ শিশুসকলৰ প্ৰাথমিক শিক্ষা ভৱিষ্যতক আগুৱাই নিয়াৰ উদ্দেশ্যৰে স্থাপন কৰা হৈছিল ভকচং জংমিলিক গাঁৱৰ মেৰি থানছে প্ৰাথমিক বিদ্যালয়। দৃশ্যটি ভালদৰে মন কৰক। বিদ্যালয়খনৰ দুখ লগা অৱস্থা। বিদ্যালয়খনৰ ভিতৰত ডেস্ক বেঞ্চ নাই। বিদ্যালয়খনৰ নাই দুৱাৰ খিৰিকী। আনকি স্কুলখনৰ পৰিচয়ৰ বাবে নাই এখনো ছাইনবোৰ্ড। বিদ্যালয়খনৰ শিক্ষক মোহন সিং তেৰণে কিন্তু মাহেকীয়া দৰমহা ঠিকমতে আদায় কৰিয়ে আছে। দেশৰ ভৱিষ্যতৰ মেৰুদণ্ড স্বৰূপ শিশুসকলৰ জীৱন গঢ়া কাৰখানা স্বৰূপ শিক্ষানুষ্ঠানৰ এই দুৰৱস্থা। আজি কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিনিধিবৰ্গই উপস্থিত হৈ পৰিলক্ষিত কৰে শিক্ষক আহিব বুলি পাঠদানৰ বাবে অধীৰ আগ্ৰহেৰে নিজৰ শিক্ষাগুৰুলৈ ৰৈ থকা এই কৰুণ দৃশ্য। শিক্ষক মোহন সিং তেৰণৰ এনে কি গুণ বা ক্ষমতা আছে যে কোনোৱে দীৰ্ঘদিনে শ্ৰেণীত উপস্থিত নাথাকিলেও অঞ্চলটোৰ ৰাইজে একো ক'ব নোৱাৰে। ৰাইজে নোৱাৰিলেও পৰিষদীয় চৰকাৰ আছে, স্থানীয় জনপ্ৰতিনিধি আছে। শিক্ষকজনক বিদ্যালয়ে আহিবলৈ বাধ্য কৰাব বা এই সংক্ৰান্তত একো পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰাটো আশ্চৰ্যৰ বিষয়। ইপিনে পৰিৱৰ্তনকামী বিজেপি চৰকাৰে পৰিৱৰ্তনৰ কথা সদায় কৈ থাকে। আমি দাবী উত্থাপন কৰিছোঁ যে অতি শীঘ্ৰে বিদ্যালয়খনৰ যিটো অৱনতি যিটো ঘটিছে, ল'ৰা ছোৱালীবিলাক আহিছে কিন্তু শিক্ষকগৰাকী অনুপস্থিত। কাৰ্বি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ 1 নং দৱাৰমলা সমষ্টিৰ MEC কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিটো প্ৰতিনিধি প্ৰভাত চন্দ্ৰ ডাঙৰীয়াকো আমি প্ৰত্যাহ্বান জনাইছোঁ যে আপোনাৰ বাসগৃহৰ ওচৰত বিদ্যালয়খন অৱনতি ঘটাৰ কথাটো আপুনি জ্ঞাত হ'ব লাগিছিলে। মোহন সিং তেৰণ কাইকে বাংবে ke pune he stame ningkan sipe ni sadam erplo tangga ni thongke baksi bang anco ola regisata krudelo yata krudelo lapen school smart jongsi bang protanga la master bang we master bang protanga school smart bang we de lason si man bong is sar master chokchia jok usmar ta aphui kaheng no pua hisablo mate thekthi patpi ikublo lapen di nitun rada hin pen kining ri alam thike non tum master aki mix kenangi pu kenang sorlo nili chuning pen no ke bang ita bonta laso asar ke nili kaunta he nang kim jong peta school au sumar lo than ase ke nilar long le pinang an kitun han kitun ta arilong le atheng ke enda arilong le Ve. Kata lah tum nang tum pan wala ma. Bang adam erla mu adam ke. Sar bang vedet se. Bang kono kada. Pe. Nang pipe ma. Kata nang pipe ma. Usmar bang kora phumne do. Ketu pense non master bang mate pense president pen uskur president pen la asar shokjala tum jing ke chamne se usmar ke dak do de lo. Usmar thekne ma pa phanse akapre uskur tum to iglap lo namang. kunan ni langkai dong Langkai dong भोक संग तो इलाप लो अनंग के समार भी बुको कुछ ना कबता जो इन्हें के आसार होने अपॉट लो सा आसार पेन अम्मा ला प्रेसिडेंट जिंकी डेट दाके बांगलोर तो बाहिनी अकम पचोक डेट Presiden naman po. जॉय सिंह एने मोया सिंह क्या लातुम जिंकी डेट चमाई डाल मसे रोंग सॉफ्ट टेक्नों डेट Ante na ko sumar bang kwan dalang da. नॉन बांग दा कौन इतना दाक बांग कर फुआ होंखाडु नितुम लोग उसमार bang kri si diglang तो अपॉर पेन लो थान थे अपॉर पेन अतिंग पेन वांग वे पेन निंकन से डागलास पुसन सी थान बांग के दाम दे ला पेन अपॉर पेन लो थान नाम दे जॉक सी पिनी ला बांग सो मेडिकल पी स्कूल रंग कचाली ओसमा पेनान कतिकुक दोलो ला पेन alang nitum ke paphang nang jas abang ke paphang pedalo IMC ake hai Prabhat Chandra Taru arong so pipen kilometer ke thomvel lo kahelo la salang li phan chuning ri lo je la puson alang li answer si alang li la jitu than bang aphan action campaign alang li phan puthot ke mesanji la bangso ahwa long la bangso arong long puthot than bang ke mesanji ke wanji phan si alang li phan chuning ro la pen li ka chuning ri gang tung la bangso puthak bang ke je education department BMC atum amethang asai ka cheklem clear jok si pini la posona la bangso ahwa long la so rong la so LP কিন্তু এইদৰে কণ কণ শিশুসকলৰ শিক্ষা ভৱিষ্যতৰ সৈতে
হেতালি খেলি কেনেকুৱা পৰিৱৰ্তন আনিব আছেনে বিজেপি নেতৃত্বাধীন পৰিষদীয় চৰকাৰৰ হাতত এই উত্তৰ যি কি নহওক শিশু শিক্ষাৰ প্ৰাথমিক শিক্ষাৰ এই দুখজনক অৱস্থাৰ কথা তথ্য সহকাৰে বাহিৰলৈ অহাৰ পিছত পৰিষদীয় চৰকাৰে শিক্ষকজনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তে হ'ব লক্ষণীয় Watat Langsor পৰা জাসন ইংহে ৰিপৰ্ট কাৰ্ড নিউজ ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ৰাংচিনা প্ৰেক্ষাগৃহত শনিবাৰে অনুষ্ঠিত হৈ যায় নৱাগত আদৰণি অনুষ্ঠান নৱাগত আদৰণি অনুষ্ঠানত জিলা উচ্চ শিক্ষাৰ কাৰ্যবাহী সদস্য জগত সিং ইংটিয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে একালত কাৰ্বি আংলং জিলাৰ একমাত্ৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান ডিফু চৰকাৰী মহাবিদ্যালয় এনে এখন মহাবিদ্যালয়ত নৱাগত আদৰণি অনুষ্ঠান বুলুতে কেইবাদিনৰ আগৰে পৰাই জ্যেষ্ঠ কনিষ্ঠ ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠানৰ দিনা ৰূপায়ণ কৰিবলগীয়া বিভিন্ন কাৰ্যসূচীক লৈ তৎ নাইকিয়া হয় কিন্তু এতিয়া আৰু সেই পৰিৱেশৰ যেন অভাৱ ঘটিছে ছাত্ৰ ছাত্ৰী তথা শিক্ষাগুৰুৰ মাজত আছে যেন অজান ব্যৱধান আৰু এই কথা বিজ্ঞ এজনৰ পৰা গোপন হৈ থকা নাই ছাত্ৰ ছাত্ৰীৰ হেৰেঙা উপস্থিতিৰ মাজতে 2018-19 বৰ্ষৰ বাবে উচ্চ শিক্ষা প্ৰতিষ্ঠানটিত নতুনকৈ খোজ পেলোৱা শিক্ষাৰ্থীসকলৰ আদৰণি অনুষ্ঠানটি সম্পন্ন হ'ল জিলা উচ্চ শিক্ষাৰ কাৰ্যবাহী সদস্য জগত সিং ইংটিয়ে নৱাগত আদৰণি সভাত মুখ্য অতিথি ভাষণ প্ৰদান সময়ত ভাষণ প্ৰসংগত তেওঁ কয় যে বিভিন্ন সমস্যাৰে জৰ্জৰিত মহাবিদ্যালয়খনত শিক্ষাৰ পৰিৱেশ যেনেদৰে হ'ব লাগিছিল তেনেদৰে হোৱা নাই মহাবিদ্যালয়খনৰ যিকোনো কাৰ্যসূচী ৰূপায়ণ বা সম্পন্ন কৰাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী আৰু শিক্ষাগুৰুৰ সমিল মিলৰ মাজতে অনুষ্ঠিত কৰিব লাগে ইংটিয়ে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য দি পুনৰ কয় যে মহাবিদ্যালয়ৰ উপযুক্ত শৈক্ষিক পৰিৱেশ নিৰ্মাণৰ ক্ষেত্ৰত মহাবিদ্যালয়খনত নতুন গভৰ্ণিং বডি অচিৰে গঠন কৰি মহাবিদ্যালয়ৰ সমস্যাসমূহ সমাধানত আগভাগ ল'ব লাগিব আৰু এই ক্ষেত্ৰত যিমান পাৰে তেওঁ নিজে সহযোগ কৰিব বুলি ভাষণত কয় ছাত্ৰ ছাত্ৰীৰ দৈনিক উপস্থিতিৰ হাৰ ৭৫% হোৱা উচিত বুলি ব্যক্ত কৰে উল্লেখ্য এই নৱাগত আদৰণি অনুষ্ঠানটি অধ্যক্ষ নীৰৱ কুমাৰ শৰ্মা মহাবিদ্যালয়খনৰ আটাইবোৰ শিক্ষাগুৰু প্ৰমুখ্যে অতিথিসকলৰ লগতে শিক্ষাকৰ্মী তথা নপুৰণি ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে অনুষ্ঠানৰ মাজে মাজে সমবেত সংগীত বিভিন্ন নৃত্য গীত পৰিৱেশন কৰে নপুৰণি ছাত্ৰ ছাত্ৰীসকলে মংগল ইংহে ৰিপৰ্ট কাৰ্ড নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Please step in Ishan Motors, a showroom cum sales point of Royal Enfield opposite of Langpi Dahangi Rural Bank, Dilaji Branch, Rongkhelan, Difu, Karbi Anglong, Assam. For more details, please contact 97748 73915, 7896 169021 or 957 988 008. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ Come one, come on. Grand opening of Bazaar, India. A shopping mall consisting of various quality of gents wear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc.
Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar India. Assam Hill Small Industries Development Corporation Limitedৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিন্দেং এলেকাত পূৰ্ণগতিত চলিছে মিজেল আৰু ৰুবেলা প্ৰতিষেধক অভিযান জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ নিৰ্দেশনাতেই জিৰিকিন্দেং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত জিৰিকিন্দেঙৰ বিভিন্ন বিদ্যালয়সমূহত 9 বছৰৰ পৰা 15 বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীসকলক চিকিৎসক তথা স্বাস্থ্য কৰ্মীৰ উদ্যোগত মিজেল আৰু ৰুবেলা প্ৰতিষেধক বেজি দিয়া কাৰ্য স্থানীয় ৰাইজ তথা শিশুসকলৰ পিতৃমাতৃ তথা অভিভাৱকসকলৰ পূৰ্ণ সহায়ত অতিশয় আনন্দিত হৈছে চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকল জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত জিৰিকেন্দেং প্ৰাথমিক স্বাস্থ্য খণ্ডৰ উদ্যোগত পশ্চিম কাৰ্বি আংলঙৰ জিৰিকেন্দেঙত বিভিন্ন ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মিজেল আৰু ৰুবেলা প্ৰতিষেধক দিয়াৰ কাৰ্যত জনসাধাৰণৰ পূৰ্ণ সহায়ত চলি আছে অৱশ্যে প্ৰথম অৱস্থাত এই প্ৰতিষেধকবিধ ল'ৰা-ছোৱালীক প্ৰদানৰ ক্ষেত্ৰত চিকিৎসক তথা চিকিৎসাকৰ্মীসকলে স্থানীয় ৰাজ্যৰ পৰা কিছু প্ৰশ্নৰ সন্মুখীন হৈছিল যদিও চিকিৎসকসকলৰ এই প্ৰতিষেধকবিধ যে ল'ৰা-ছোৱালীসকলক এটা নহয় 6টা ৰোগৰ প্ৰতিৰোধ কৰাৰ ক্ষমতা লাভ কৰিব বুলি স্পষ্টকৈ জানিব দিয়াৰ পিছত মনৰ আশংকা দূৰ হয় আৰু নিজৰ সন্তানক প্ৰতিষেধক লোৱাৰ কাৰ্যত আনন্দৰে সন্মতি প্ৰদান কৰে আৰু পিতৃ-মাতৃ তথা অভিভাৱকৰ পূৰ্ণ সহায়ত মিজেল ৰুবেলা বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিষেধক দিয়া কাৰ্য ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ অহা বুলি আমাৰ কাট নিউজৰ সাংবাদিকৰ আগত ব্যক্ত কৰিছে জিৰিকেন্দেঙৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ বিগত প্ৰায় 3টা বছৰে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা নাই লুম্বাজং উন্নয়ন খণ্ড অধীনৰ লাংকাইলুৰ 7টা দৰিদ্ৰ পৰিয়ালৰ ঘৰ দৰিদ্ৰ পৰিয়াল কেইটিক এই আঁচনি যোগে এখন মজবুত ঘৰ দিয়াৰ সপোন দেখুৱাই আধাতে নিৰ্মাণৰ কাম পেলাই দিছে আৰু এই 7টা দুখীয়া পৰিয়ালৰ ঘৰ নিৰ্মাণ দেখুৱাই লুম্বাজং উন্নয়ন খণ্ডৰ কৰ্মচাৰী বিষয়াৰ লগতে ঠিকাদাৰৰ মিলিভগত সমুদায় ধন উদৰস্ত কৰি পেলোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় গাঁওবাসীয়ে এনে ক'ত ঘটিছে জানিবলৈ আহক এই প্ৰতিবেদন ধনচিৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এয়া লাংকাইলু গাঁও দৃশ্য দেখি আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে ইন্দিৰা আৱাস যোজনা অধীনত ঘৰ নিৰ্মাণৰ নামত মাত্ৰ 2% কাম আৰম্ভ কৰি এইদৰে পেলাই থৈছে ভালকৈ চাওক ঘৰ নিৰ্মাণ কাৰ্য আৰম্ভণিৰ নামত মাত্ৰ ৰড কেইডাল থিয় কৰাই ৰাখিছে আনফালে ঘৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব বাৰিষাৰ ভীষণ ৰ'দ বৰষুণৰ পৰা ৰক্ষা পাই নিশ্চিন্ত মনেৰে বিশেষকৈ বাৰিষা কালছোৱাত আনন্দৰে ল'ৰা-ছোৱালীৰ সৈতে নতুন ঘৰত কটাম বুলি দুখীয়া গয়াই কিমানেই সপোন দেখিলে আৰু সেই সপোন দেখুৱালে লুম্বাজং উন্নয়ন খণ্ডই কিন্তু আজি 3 বছৰে এইদৰে দুখীয়া গয়াৰ সপোন মাথোন এটা সপোন হৈয়ে ৰ'ল দুখীয়া হিতাধিকাৰীৰ হেঁপাহৰ সপোনৰ সৈতে হেতালি খেলিলে বিভাগীয় বিষয়া কৰ্মচাৰী তথা ঠিকাদাৰে আৰু মাত্ৰ নতুন ঘৰৰ সপোন দেখিয়ে দিন অতিবাহিত কৰা দুখীয়া হিতাধিকাৰীসকল হৈছে নকুল গৌৰ জন চুৰিন মন্টু দাস মনা তাঁতী কুল বাহাদুৰ ছেত্ৰী পিয়ুষ কুজুৰ আৰু তিনটা চোৰাং এই 7টা পৰিয়ালৰ নামত আবণ্টিত ঘৰ কিয় অৰ্ধ সমাপ্তি হৈ ৰৈ আছে অথবা স্থানীয় একাংশ গয়াৰ ৰাইজৰ অভিযোগ মতে সমুদায় টকা বিভাগীয় বিষয়া কৰ্মচাৰী তথা ঠিকাদাৰে উদৰস্ত কৰি পেলালে নেকি গাঁৱৰ নামটো হ'ল লাংখাইলু লাংখাইলু ধনচিৰি আচ্ছা বাৰু আৰু এখন ঘৰটো ইমান দিন হ'ল কমপ্লিট হোৱা নাই আধাৰুৱা আপোনালোকে নিজে বনাই লৈছে না বা বেলেগে বনাই দিছে আমি নিজেতো বনোৱা নাই এইটো গভৰ্ণমেণ্ট পৰা পোৱা ঘৰ হয় হয়
এতিয়ালৈকেতো কমপ্লিট হোৱা নাই হয় হয় এজেনে বনাই দিছে নেকি হয় এজেনে বনাই দিছে অঁ টকাটো আপোনালোকে ওলাই পেলাই এজনক দিছে অঁ কিমান ওলাই দিছে প্ৰথমত 18,000 আৰু ছেকেণ্ড টাইমতে 45,000 অঁ টোটেল 63,000 দিয়া হৈছে অঁ দিয়াৰ পিছত মানে এই ঘৰখন মানে টিন চিনা একোবিলাক লগাই দিয়া নাই নাই এনেকুৱাই আছে এনেকুৱাই আছে এই কিমান বছৰ হ'ল এনেকুৱা থাকাটো 2 কিমান দিন বছৰ। 2 বছৰ হ'ল কোন বছৰৰ সেইটো 2000 15 2015 আৰু 16 16 অঁ ঠিক আছে তেনেহ'লে আপুনি এতিয়া কি ক'ব বিচাৰি আছে মানে এখন ঘৰটো তেনেকুৱা থাকিব না কেনেকুৱা এইখন ঘৰটো যেনেকা এজেণ্টহঁতে দায়িত্ব লৈছে তেনেকুৱা এইটো ঘৰটো কমপ্লিট কৰি দিব লাগে হয় আৰু ইমান টকাটো খৰচ কৰিছে এতিয়া আৰু অলপ টকাটো খৰচ কৰি পেলাই এজেণ্টহঁতে বনাই দিলে ভাল হ'ব অঁ নোৱাৰে আমাৰ পৰাতো টকাটো যিমান আহিছিলে ঘৰত সিহঁতি চব লৈ গ'ল অঁ লৈ পেলাই সিহঁতি ক'লে যে আমাৰ ঘৰটো আমি আহিছোঁ আমালোকে বনাই দিম ফটাফট পইচাটো ওলাই দে তো আমালোকে পইচাটো ওলাই পেলাই সিহঁতে হাতে দিছে দিয়াৰ পিছতে এনেকা পোষ্ট বি এনেকা বনাই দিছে আৰু ঘৰটো বি এনেকাই আধৰুৱা কৰি পেলাই ৰাখি দিছে এতিয়া আমিতো ক'ব নোৱাৰে কি কাৰণে এনেকা কৰিছে কি বিষয় এইটো আমি ক'ব নোৱাৰে টকাটো কিমান লৈছিলে টকাটো একবাৰ 45,000 ওলাই দিছে পিছতে মই আৰু 18,000 নিজে সিহঁতি দিছিলে এইটোও ওলাই পেলাই দিছে কিমান বছৰ হ'ল এই ঘৰখন এতিয়া ইনকমপ্লিট ধৰক 2 বছৰ ঘনাই গ'ল আপোনালোকে আগত কমপ্লেইন দিয়া নাই নেকি নাই কাৰ ওচৰত কমপ্লেইন দিম আমালোকেতো সিহঁতি সুধিলে কয় আমি বনাই দিম কৈ পেলাই ইমান দিন ৰাখি দিছে এতিয়া আপুনি কি ক'ব বিচাৰি আছে এতিয়া আমি চৰকাৰৰ ওচৰতে বিচাৰি আছোঁ যে মানে আমাৰ ঘৰটো যেনেকা আহিছে এনেকা বনাই দিলে আমালোকে সন্তুষ্ট হ'ম এনেকা আধৰুৱা কৰি পেলাই ৰাখি কথাটো স্থানীয় জনপ্ৰতিনিধি প্ৰদীপ ডিফুচাই গম পায়নে ইয়াৰ আগতে একো গম নাপালেও বিষয়টো এনেদৰে ঘটনাটো সংবাদ মাধ্যমৰ আগত ফাদিল হৈ যোৱাৰ পিছত পদক্ষেপ গ্ৰহণ কৰিবনে পৰিষদীয় কাৰ্যবাহী সদস্য প্ৰদীপ ডিফুচাই ধনচিৰিৰ পৰা বিশেষ প্ৰতিবেদক ধনচিৰি আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ